নমস্কাৰ জব প্ৰিপাৰেশ্যন আসাম চেনেলটোলৈ আপোনালোক সকলোকেই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে আগন্তুক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই আছে। আজিৰ এই ভিডিঅ'টোত নিগেটিভ মাৰ্কিং ছিষ্টেমৰ ওপৰত চমুকৈ আলোচনা কৰিম, যিহেতু বহুতো ছাত্ৰ ছাত্ৰীৰ এই ক্ষেত্ৰত অলপ কনফিউজন থকা দেখা যায় যে নিগেটিভ মাৰ্ক কিমান হয় আচলতে। গতিকে তাৰ ওপৰত চমুকৈ আলোচনা কৰিম আৰু লগতে GS2 পেপাৰত পাছ হ'বলৈ কিমান মাৰ্ক পাব লাগে বা কিমান পাৰ্চেণ্টেজ পাব লাগে তাৰ ওপৰতো চমুকৈ আলোচনা কৰিম। জেনেৰেল ষ্টাডিজ পেপাৰ 1 ইয়াত টোটেল মাৰ্ক থাকে 200 আৰু ইয়াত টোটেল নাম্বাৰ অফ কুৱেশ্যন থাকে 100, অৰ্থাৎ 100টা প্ৰশ্নৰ বাবে টোটেল নাম্বাৰ হৈছে 200। গতিকে প্ৰত্যেকটো প্ৰশ্নৰ বাবদ থাকে 2 নম্বৰকৈ আৰু নিগেটিভ মাৰ্ক থাকে ইয়াত 1/4 অফ দি গিভেন মাৰ্ক। এই কথাটো APSCৰ এই প্ৰিলিমছ এক্সামৰ যি নটিফিকেশ্যন তাত মেনশ্যন কৰি দিছে যে নিগেটিভ মাৰ্ক কিমান থাকিব, সেয়াও আপোনালোকক চমুকৈ দেখুৱাই লৈছোঁ। ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে 1/4 of the total mark assigned to one question will be deducted for wrong answer marked by a candidate। মানে এটা প্ৰশ্নৰ বিপৰীতে যিমান নম্বৰ থাকিব সেই নম্বৰটোৰ উত্তৰ কৰোঁতে যদি সেয়া ভুল হয় তেন্তে তাৰ 1/4 অৰ্থাৎ 0.25 নম্বৰ সেই নম্বৰৰ পৰা কাট খাব। সেয়া মই আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ। নিগেটিভ মাৰ্কটো এনেকুৱা ধৰণৰ হ'ব যে 1/4 of the given mark 2 নম্বৰ যদি 1/4 হয় তেতিয়া সেয়া আমি পাওঁ 0.5। উদাহৰণ সহকাৰে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। 100টা প্ৰশ্ন যদি আপুনি 50টা এটেম্প কৰে, তাৰে যদি 30টা শুদ্ধ হয় আৰু 20টা যদি ভুল হয় তেন্তে আপুনি নম্বৰ পাব 50 মাৰ্ক। কেনেকৈ পাব দেখুৱাই দিছোঁ। 30টা যদি শুদ্ধ হয় তেতিয়া আপুনি পাব 30 × 2 60 মাৰ্কছ আৰু যদি 20টা ভুল হৈছে তেতিয়া 20 × 0.5 পূৰণ কৰিলে থাকিলে 10 নম্বৰ। আৰু এই নিগেটিভ মাৰ্কটো আমাৰ যিমান নম্বৰ এতিয়ালৈকে পাই আছোঁ তাৰ পৰা মাইনাছ কৰিব লাগিব। 60 আমি শুদ্ধ কৰিলোঁ, তাৰে 10 ভুল হৈছে, গতিকে আপোনাৰ পোৱা নম্বৰটো হ'ব 50 নম্বৰ। অৰ্থাৎ এই 0.5 হৈছে এটা প্ৰশ্নৰ বিপৰীতে নিগেটিভ নম্বৰ। এয়া হ'ল GS পেপাৰ 1ৰ বাবে। গতিকে আপোনালোকে মনত ৰাখিব GS পেপাৰ 1ৰ বাবে নিগেটিভ মাৰ্ক হৈছে 0.5 পাৰ কুৱেশ্যন। এতিয়া আমি আহিছোঁ পেপাৰ 2 CSAT পেপাৰৰ বাবে। ইয়াত বিশেষকৈ থাকে কম্প্ৰিহেনশ্যন, ৰিজনিং, কোৱান্টিটেটিভ এপ্টিটিউড থাকে। এইখন পেপাৰৰ টোটেল মাৰ্ক হ'ব 200 নম্বৰ আৰু সেই 200 নম্বৰত বিপৰীতে কিন্তু ইয়াত থাকিব 80টা প্ৰশ্ন। GS পেপাৰ 1ত আছিলে 100টা, ইয়াত আছে 80টা। গতিকে ইয়াৰ প্ৰতিটো প্ৰশ্নৰ বাবদ থাকিব 2.5 মাৰ্ক আৰু গতিকে ইয়াৰ নিগেটিভ মাৰ্ক হ'ব 2.5 × 1/4 হ'লে হ'ব 0.625। ইয়াকো এটা উদাহৰণৰ সহায়ত দেখুৱাই দিছোঁ। 80টা প্ৰশ্ন যদি আপুনি 40টা এটেম্প কৰে, তাৰে যদি 32টা শুদ্ধ হয় আৰু 8টা ভুল হয় তেন্তে আপোনাৰ কাৰেক্ট নাম্বাৰ হৈছে 80 আৰু ইনকাৰেক্ট বা নিগেটিভ মাৰ্কিং আপোনাৰ যাব 5 নম্বৰ। গতিকে আপুনি মাৰ্ক পাব 75। গতিকে আপোনালোকে প্ৰশ্ন কৰোঁতে একেবাৰে সাৱধানে কৰিব যাতে খুব কম ভুল কৰে, নহ'লে আশা কৰা ধৰণে হয়তো ফলাফল নাপাবও পাৰে। এতিয়া আমি আহিছোঁ GS2 পেপাৰখনৰ বিষয়ে অলপ জানিবলৈ। এই GS2 পেপাৰখন কোৱালিফাইং হয় ইন নেচাৰ আৰু ইয়াত মিনিমাম 33% পাব লাগিব। কোৱালিফাইং ইন নেচাৰ এইটোৱে এয়াই বুজাইছে যে যদি আপুনি GS2 পেপাৰখন পাছ কৰে তেতিয়াহে আপোনাৰ GS1 পেপাৰখন চেক কৰিব। গতিকে GS2 পেপাৰখন বহুতে নেগলেক্ট কৰা দেখা যায়, সেয়া ভুলতো নকৰিব। ইয়াত যি কম্প্ৰিহেনশ্যন আছে, ৰিজনিং আছে, মেথছ আছে, মেথছসমূহ প্ৰায় 10 লেভেল ক্লাছ 10 লেভেল ষ্টেণ্ডাৰ্ডৰ বুলিয়ে চিলেবাছত মেনশ্যন কৰা হৈছে। গতিকে এইসমূহ নিয়মীয়াকৈ প্ৰেক্টিছ কৰি থাকক আৰু যদি কোনোবাই ভাবে যে মই মেথছ আৰু ৰিজনিঙত দুৰ্বল তেন্তে কম্প্ৰিহেনশ্যনত অলপ অধিক ফ'কাছ কৰক। যোৱা 10 বছৰৰ UPSCৰ CSAT পেপাৰখন আপোনালোকে ফ'ল' কৰিব পাৰে। তাত কম্প্ৰিহেনশ্যনখিনি আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। পৰীক্ষাত মিনিমাম 25টা বা 30টা কম্প্ৰিহেনশ্যন অহা দেখা যায়। ঠিক সেইদৰে ৰিজনিং আৰু মেথছৰ কাৰণেও বিভিন্ন কিতাপ আছে, বিভিন্ন ইউটিউব চেনেল আছে, তাত সহজকৈ শিকোৱা যায়। গতিকে সেয়াও আপোনালোকে ফ'ল' কৰি ডেইলি অলপ অলপকৈ প্ৰেক্টিছ কৰি থাকিব। এইখিনিতে পুনৰ জনাই দিছোঁ যে বহুতে ভুল কৰে চিলেবাছখন পঢ়োঁতে। তাত লিখা হৈছে যে 33% অফ দি টোটেল মাৰ্ক। মানুহে ভাবি লয় যে 33 মাৰ্ক 200 মাৰ্কৰ ভিতৰত পালেই পাছ বুলি ভাবে, কিছুমানে ধৰি লয় তেনেকুৱা। গতিকে সেয়া মই পুনৰ আপোনালোকক এবাৰ জনাই দিব বিচাৰিছোঁ যে
33% অফ 200 মাৰ্কছ হ'লে হ'ব 66 মাৰ্ক, অৰ্থাৎ 200ৰ ভিতৰত 66 মাৰ্ক পালেহে আপুনি পাছ কৰিব। আৰু 66 মাৰ্ক পাবলৈ আপুনি মিনিমাম 27টা শুদ্ধ কৰিব লাগিব, এটাও ভুল নকৰাকৈ। গতিকে সেই প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব আৰু যিমান পাৰে দুইখন পেপাৰতে সমান ফ'কাছ কৰি আগবাঢ়ি যাওক, প্ৰিপাৰেশ্যন কৰি থাকক। আৰু যদিহে আপোনালোকৰ কিবা APSCৰ সম্বন্ধীয় কিবা ছাবজেক্ট বা টপিকৰ সম্বন্ধীয় কিবা এনি ডাউট থাকে, আপুনি কমেণ্ট ছেকশ্যনত জনাব পাৰিব, মই তাৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে প্ৰস্তুতিসমূহ ভালদৰে চলাই নিয়ক। ধন্যবাদ।